Hello guys, welcome to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? আজি মই আকৌ এটা ৰেচিপি ভিডিও লৈ আহিছো। এটো হৈছে গাহৰি মাংসৰ লগত লাই শাক আৰু খৰিচা দিয়া ৰেচিপি। মই ইয়াতে ভোট জলকীয়াও দিছো। আপোনালোকে খাইছেনে বাৰু? এবাৰ মোৰ মতে বনাই খাই চাবচোন আৰু মোক কেনেকুৱা পালে জনাব। এতিয়া আহকচোন আমি বনাবলৈ আৰম্ভ কৰো। ৰেচিপিটো বনাবৰ বাবে মই এইখিনি গাহৰি মাংস বইল কৰি লৈছো আৰু ইফালে মিট মছলা, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, এইখিনি আদা, নহৰু আৰু জলকীয়াৰ অকণমান পেষ্ট এনেদৰে বনাই ল'ব। এইখিনি ধনিয়া আৰু ভোট জলকীয়া মই কাটি লৈছো, জ্বলা খাই বেছি ভাল পাওঁ বাবে। আৰু ইফালে এইটো বাঁহৰ গাজৰ পেকেট, এইখিনি লাইপাতখিনি, ইফালে আছে পিঁয়াজ আৰু বিলাহী আৰু এইখিনি আলু। এইখিনি সামগ্ৰী দিয়ে আজি মই ৰেচিপিটো আপোনালোকক বনাই দেখাম। আহকচোন এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ। তেলখিনি গৰম হৈছে, এতিয়া মই ইয়াতে পিঁয়াজ দি দিছোঁ। নহৰু আদাৰ পেষ্টটো যিটো কৰিছিলোঁ সেইটো দি দিছোঁ মই ইয়াতে। এতিয়া আপুনি ইয়াতে অকণমান হালধি দি দিব আৰু অকণমান জিৰা পাউডাৰ দি দিব। এতিয়া লৰাই থাকিব। এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে যিখিনি বাঁহৰ গাজ দেখাইছিলোঁ সেইখিনি দি দিম। বাঁহৰ গাজখিনি দি কিনে এতিয়া অকণমান ভাজি থাকিব। এইখিনি বাঁহৰ গাজখিনি সিজিলে এতিয়া মই ইয়াতে যিখিনি মাংস লৈছিলোঁ সেই মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ পাছত মছলা যিখিনি লৈছিলোঁ সেই মছলাখিনিও দি দিম। মছলাখিনি দিয়াৰ পাছত অকণমান টাইম লৰাই থাকিলোঁ আৰু তাৰপাছত এতিয়া অকণমান ঢাকনখন দি সিজিবলৈ দিম তেলটো ওলোৱালৈকে। এয়া দেখিছেনে মাংসখিনিৰ পৰা তেলখিনি ওলাই পৰিলে। এতিয়া মই লৰাই দিছোঁ। মাজে মাজে মই লৰাই আছিলোঁ বাৰু দেই, আপোনালোকক দেখুওৱা নহ'ল। এতিয়া মই ইয়াতে পিঁয়াজ অলপ মই থৈ দিছিলোঁ, আধা পিঁয়াজ। সেই আধা পিঁয়াজখিনি এতিয়া মই ইয়াতে দি দিম গোটেইখিনি। আৰু যিখিনি বিলাহী কাটি লৈছিলোঁ সেই বিলাহীখিনিও এতিয়া ইয়াতে এড কৰি দিব। আৰু ভোট জলকীয়া লৈছিলোঁ যে ভোট জলকীয়াকেইটাও দি দিব পাৰে। মই এতিয়া দিয়ে দিছোঁ ভোট জলকীয়াকেইটা, পাছত দিবলৈ থোৱা নাই। পাছতো দিব পাৰে, কোনো কথা নাই। মই এতিয়া লগতে দি দিছোঁ। এতিয়া অকণমান দেৰি লৰাই থাকিব। লৰোৱাৰ পাছত ঢাকনখন দি সিজিবলৈ দিব। এইখিনি সিজিলেই দেখিছে মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া লৰাই দিছোঁ। বিলাহীখিনিও সিজি গ'ল। এতিয়া মই আপোনালোকক যিখিনি লাষ্টত দিম সেইখিনি দেখাইছোঁ। এইখিনি লাই শাক, লাই পাতখিনি লাষ্টত দি পিনে 5 মিনিটমানৰ কাৰণে ঢাকনখন দি থৈ দিব। একেবাৰে শেষত ধনিয়াকেইডাল দি পিনে থৈ দিলেই হ'ল। এয়া ৰেডি হৈ গ'ল মোৰ গাহৰি মাংস, লাই শাক আৰু খৰিচা দিয়া পৰ্কটো। দেখিছেনে ইমান টেষ্টি খাবলৈ হৈছে, দেখিবলৈও ধুনীয়া লাগিছে ন? আপোনালোকে মোৰ ধৰণেৰে বনাই ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন। মই এনেই চিম্পুলকৈ যি বনাওঁ, মই যি খাওঁ সেইটোকে মই ৰেচিপি হিচাপে বনাই দি দিওঁ। আপোনালোকেও খাই চাব, কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি ভাল পাইছে চাই তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। বাই গাইজ।